নমস্কাৰ সকলোৱে ভালে আছে নিশ্চয় আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ মোৰ যোৱা ভিডিঅ'টোত আপোনালোকক মই কৈছিলোঁ যে মই দুটামান বিষয়ৰ ওপৰত মোৰ লিখনি পাঠ কৰিম আজি মই প্ৰথমটো বিষয় লৈ আহিছোঁ মনত আছে চাগে প্ৰথম বিষয়টো যে আপোনাৰ জীৱনত কাৰ অধিকাৰ আছে আপোনাৰ জীৱনটোৰ ওপৰত কাৰ অধিকাৰ আছে এটি সৰু লিখনি মোৰ অনুভৱ এইখিনি মই দুখাৰিমান কবিতা আকাৰত লিখিছিলোঁ পাঠ কৰি শুনাম আৰম্ভ কৰিবলৈ লৈছোঁ আগবঢ়াবলৈ লৈছোঁ জীৱনটো এটা বাকচৰ ভিতৰত চাবিকাঠি আছে তোমাৰ হাতত তুমি খুলিলে চাবিৰে ভাগ্যই নিব তোমাক সঠিক পথেৰে অন্যথা আনে কৰাই দিব পাৰ জীৱনৰ বাকচটো তোমাৰ হয়তো স্থানান্তৰ হ'ব ঠিকেই কিন্তু লক্ষ্য আৰু আশাবোৰ ৰৈ যাব সপোনতেই হেৰা বন্ধু আগুৱাই যোৱা ভাগ্য তোমাৰ চাবিও তোমাৰ কেনেকৈনো ল'ব পাৰে আন কোনোবাই বাকচটোৰ অধিকাৰ খোজ দিলেহে বাট ওলাব নহ'লে মনৰ আশা মনতে লুকাব যদিহে সপোন দেখা ডাঙৰ তেন্তে মনত বান্ধিবা সাহসৰ সাগৰ আদৰ মৰম সকলোৱে কৰিব তোমাক শ্ৰদ্ধা আৰু বিশ্বাস দিবা তুমি কিন্তু সেই সিদ্ধান্ত হ'ব তোমাৰেই কাৰণ চাবি আছে তোমাৰ হাতত তোমাৰ জীৱনৰ বাকচটোৰ হেৰা বন্ধু পাহৰি নাযাবা সময় অতি মূল্যৱান যোৱাখিনি নাহে উভতি আগলৈ কৰ্ম হ'ব লাগিব পৰিপাটি জ্যেষ্ঠ আৰু অভিজ্ঞই ক'ব বহুত কথা সন্মান কৰিবা আৰু শুনিবা কাণ পাতি সময় আৰু পৰিস্থিতি আছে তোমাৰ আগত সেয়ে নিদিবা চাবিকাঠি কাৰো হাতত মন কৰিবা অতীত আৰু বৰ্তমানৰ মাজত আছে পাৰ্থক্য বলৱান খোজেৰে ভেদিব পাৰিম প্ৰাচীৰ বনাম সুন্দৰ বাট ভৱিষ্যতৰ জীৱনটো তোমাৰ লক্ষ্য সপোন আৰু ইচ্ছা তোমাৰেই সুখ দুখ ভাল লগা নলগা অনুভৱো তোমাৰেই সেয়ে তুমিহে খুলিবা জীৱনৰ চাবি আগবাঢ়ি যোৱা বন্ধু সপোন কৰা বাস্তৱ আগবাঢ়ি যোৱা বন্ধু সপোন কৰা বাস্তৱ তোমাৰ সপোন কৰা বাস্তৱ ধন্যবাদ এইখিনি মোৰ অনুভৱ প্ৰকাশ কৰিলোঁ কেনে পাইছে মতামত জনাব সকলোৱে ভালে থাকক কুশলে থাকক ঘৰতে থাকক ধন্যবাদ